নমস্কাৰ। বহাগী ধাৰাবাহিকৰ যোৱা নিশা হৈ যোৱা ২১৬ নম্বৰ এপিছ'ডৰ বিষয়ে ক'বলৈ লৈছোঁ। স্বৰ্ণালীৰ বিয়াৰ বজাৰ কৰি দেউতাক আৰু ভনীয়েক ঘৰলৈ উভতি আহিল। বহাগীয়ে জনা নাছিল যে স্বৰ্ণালীৰ বিয়াৰ বাবেহে দেউতাক আৰু ভনীয়েক বিয়াৰ বজাৰ কৰিবলৈ গৈছিল। সেইবাবে বহাগীয়ে ভনীয়েকক সোধে, ইমান দেৰি কি বজাৰ কৰিলি? তেতিয়া ভনীয়েকে ক'লে যে সৰু বায়ে বোলে মাজে মাজে অফিচলৈ মেখেলা চাদৰ পিন্ধি যাব। চাচোন কেনেকুৱা লাগিব। তেতিয়া বহাগীয়ে কাপোৰযোৰ চাই কয়, বৰ ধুনীয়া লাগিছে, তাইক একেবাৰে কইনা নিচিনা লাগিব। তেনেতে দেউতাক আহে আৰু বহাগীক সোধে, ডাঙৰ মা, মাংসখিনি ৰেডি হ'লনে? তেতিয়া বহাগীয়ে কয়, মাংসখিনি ডাঙৰ ভণ্টীয়েহে অনা কথা আছে। তেনেতে স্বৰ্ণালী আহে, বায়েকক ধন্যবাদ জনায় আজি ভাতসাজ খাবলৈ অহা বাবে। তেতিয়া বহাগীয়ে কয়, নিজৰ ঘৰখনলৈ আহিলে ধন্যবাদ জনাব লাগে জানো? তেনেতে মাক আহে আৰু মাংসখিনি আজি মই বনাওঁ দে বুলি কয়। তেতিয়া দেউতাকে কয়, মাংসখিনি আজি মাৰে ৰান্ধক দে, মাৰৰ আজি সকলোকে এসাঁজ ৰান্ধি খোৱা মন। কি ঠিক এনেকৈ লগ লাগি আৰু কেতিয়াবা খাবলৈ পাম কি নাপাম। আৰু মাকক মাংসখিনি ৰান্ধিবলৈ কয়। তেনেতে বহাগীয়ে স্বৰ্ণালীক মুখ হাত ধুই ল'বলৈ কয়। দেউতাকে স্বৰ্ণালীক সোনকাল কৰিবলৈ কয় আৰু ভাত সাজ সোনকালে খোৱা কথা বুলি কয়। লগতে বহাগীও যাবলৈ দেৰি হ'ব বুলি কয়। পৰীয়ে কান্দি থকা দেখি সুশীলৰ মাকে সোধে, চকুত চকুপানী যে কিয়? তেতিয়া পৰীয়ে কয়, চকুত কিবা পোক সোমালে নেকি? মাকে চাহ বনাওঁ তুমি ফ্ৰেছ হোৱা বুলি কয়। তেতিয়া পৰীয়ে নালাগে বুলি কয় নিজে চাহ বনাবলৈ যায়। তেনেতে সুশীলে কয়, তোমালোক বহা মই চাহ বনাম। তাৰ পাছত পৰীয়ে সুশীলক মনৰ কথা অলপ সাহস গোটাই কোৱা কথা ভাবি থাকে। তেতিয়া সুশীলে পৰীক কয়, কিবা সাহস গোটোৱা কথা কৈছিলা নেকি? পৰীয়ে নাই কোৱা বুলি কয় আৰু এওঁ মোৰ মনৰ কথা কেনেকৈ গম পালে বুলি ভাবি থাকে। আনফালে বহাগীয়ে ভাত পানী খাই ঘৰলৈ যাবলৈ লয়। সৰু ভনীয়েকক কয় যে দেউতাহঁতক মোৰ কথা ভাবি মন মাৰি থাকিবলৈ নকবি, কপালত যি লিখা আছে সেইটোৱে হ'ব বুলি কয় আৰু কয়, মই অসুখী নহয়, নতুন জীৱনটো মোৰ ভাল লাগিছে। স্বৰ্ণালীয়ে কয়, বা তই যাবলৈ ওলালিয়ে নেকি? তেতিয়া বহাগীয়ে কয়, ৯টা বাজিল মই যাব লাগিব। আৰু স্বৰ্ণালীক কয়, দেউতাই কাপোৰযোৰ বৰ আগ্ৰহেৰে আনিছে, তই পিন্ধিবি। তেতিয়া স্বৰ্ণালীয়ে মই আজিয়ে পিন্ধিম বুলি কয়। তেতিয়া স্বৰ্ণালীয়ে বহাগীক সাবটি ধৰি কান্দে। তথাপিও বহাগীয়ে জনা নাছিল যে আজি স্বৰ্ণালীয়ে নতুন জীৱন আৰম্ভ কৰিব। আৰু দেউতাকক কৈ ওলাই যাবলৈ লয় আৰু মাকে মই তোক আগবঢ়াই দিওঁগৈ বুলি কয় যে কাৰোবাক দিবলগীয়া বিদায় তোকে দিওঁগৈ। আৰু দেউতাকে সৰুক আজি সোনকালে শুই থকা কথা কয়। সৰুৱে হ'ব বুলি কৈ শুবলৈ যায়। বহাগীয়ে মাকক কথা এটা সুধো বুলি কয়, মোৰ পৰা কিবা কথা লুকুৱাইছা নেকি? তুমি দেউতা আৰু ডাঙৰ ভণ্টী কিবা বেলেগ চিন্তা কৰি থকা নিচিনা লাগিছে। তেতিয়া মাকে কয়, মাজুমাৰ নতুন জীৱন আৰম্ভ হ'ব। বহাগীয়ে তেতিয়া মাকক কয়, তাৰ মানে? মেখেলা চাদৰ পিন্ধিব যে। আৰু বহাগী গুচি যায়। ইমানতে আজি খণ্ডটো অন্ত পৰে। অহা খণ্ডত সম্পূৰ্ণ খণ্ডটো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।